নমস্কাৰ আপোনালোকে চাই আছে আৱাজ বাৰ্তা লৈ আহিছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 9 ফেব্ৰুৱাৰী অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এটাকৈ লাইক কৰি দিব বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে যি ব্যৱস্থা হাতত লৈছে সেয়া অবৈধ অখিল গগৈৰ মন্তব্য ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহ বিৰোধী অভিযান ইয়াৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৃষক নেতা অখিল গগৈয়ে কয় যে বাল্য বিবাহ সমৰ্থন নকৰো যদিও অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া সমৰ্থনযোগ্য নহয় বাল্য বিবাহৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে সি নিজেই এই অবৈধ ব্যৱস্থা আইনত স্পষ্টকৈ কোৱা হৈছে যে বাল্য বিবাহ কৰা 2 বছৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা সেই বিবাহখন নিয়মীয়া হৈ যায় চৰকাৰে বাল্য বিবাহ কৰা মানুহৰ বিৰুদ্ধে গোচৰ তৰিছে যদিও তেওঁলোকে জামিন লাভ কৰিছে বাল্য বিবাহ কৰা মানুহে জামিন নাপায় চৰকাৰে অবৈধভাৱে মানুহৰ ওপৰত আক্ৰমণ নমাই আনিছে বাল্য বিবাহ বন্ধ কৰাৰ নামত হিটলাৰী ৰাজ চলিছে বুলি মত ব্যক্ত কৰে অখিল গগৈয়ে লগতে কয় যে এয়াই কেৱল চমকহে বিজেপি চৰকাৰে শেহতীয়া সকলো কাৰ্যক কেৱল এটা নিৰ্দিষ্ট ধৰ্মৰ ওপৰত আক্ৰমণ কৰিবৰ বাবে সকলো কৰি আছে বুলি কয় ভূমাফিয়াৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ পাছতে সাংবাদিকক নৃশংসভাৱে হত্যা মহাৰাষ্ট্ৰত সাংবাদিক শশীকান্ত ৱাৰিছৰ হত্যাৰ বাবে শোক প্ৰকাশ কৰে পিচিএ লগতে আৰু অপৰাধীক চিনাক্ত কৰি শাস্তি দিয়াৰ বাবে দাবী জনায় মাৰাঠী ভাষাৰ দৈনিক মহানগৰী টাইমছ কৰ্মৰত ৱাৰিছে সোমবাৰে ৰাজাপুৰ অঞ্চলৰ এখন 4 চকীয়া বাহনেৰে খুন্দিওৱা হৈছিল তাৰ পাছত তেওঁক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু 7 ফেব্ৰুৱাৰীত সাংবাদিকগৰাকীৰ মৃত্যু হয় সাংবাদিকগৰাকীয়ে এটা পেট্ৰলিয়াম শোধনাগাৰৰ ওপৰত কেইবাটাও প্ৰতিবেদন প্ৰস্তুত কৰিছিল এই শোধনাগাৰ পৰিযোজনাৰ বিৰোধ কৰিছিল স্থানীয় ৰাইজে হত্যাকাণ্ড সংঘটিত হোৱা দিনটোত ৱাৰিছে তেওঁৰ 2 চকীয়া বাহনেৰে গৈ আছিল তেতিয়া এখন দ্ৰুতবেগী 4 চকীয়া বাহনে খুন্দা মাৰি কিছু দূৰলৈ টানি নিয়ে তেওঁ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত্যু হৈছিল সাংবাদিকগৰাকীৰ চলন্ত ট্ৰাকত খুন্দা থিতাতে নিহত এজন বৃহস্পতিবাৰে বজালিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা বজালৰ ভৱানীপুৰ চৌধুৰীপাৰাতে পথ দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন লোক নিহত লোকজন উত্তৰ প্ৰদেশৰ ৰাজা প্ৰজাপতি গৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে নগদ জব্দ বৃহৎ পৰিমাণৰ নকল টকা নগদ পুনৰ সক্ৰিয় হৈ উঠিছে নকল টকাৰ ব্যৱসায়ী পুনৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নকল টকা চহৰখনৰ ঢিংগেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 33,52,500 টকাৰ নকল টকা গোপন সূত্ৰৰ পঞ্চেদি নগাঁও আৰক্ষীৰ এটা দলে ঢিংগেট চলোৱা অভিযানৰ সময়ত উদ্ধাৰ হয় এই নকল টকা আৰক্ষীয়ে শৰাফত আলী আৰু নুৰ হুছেইনক আটক কৰে দুয়োৰে ঘৰ নগাঁও জিলাৰ জুৰিয়াত লগতে অভিযানকাৰী দলে এখন গাড়ীও জব্দ কৰে জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে AR01AN3120